হেল্ল' মোৰ ছাবস্ক্ৰাইবাৰ সকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক কৈছোঁ যিসকলে ছাবস্ক্ৰাইব নাই কৰা সোনকালে গৈ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিয়ক তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিবলৈ পাব। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ চাৰিআলিৰ পৰা আহোঁ আৰু এতিয়া মই ওলোৱা নাই তো ৰেডি হৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। ওলাই ৰেডি হৈ গ'লোঁ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আৰু এতিয়া মই চাৰিআলি যাওঁ আপোনালোককো দেখাম চাই থাকক। এয়া মা ৰৈ আছে মই এতিয়া যাওঁ মা বাই বাই। এতিয়া মই খোজকাঢ়ি যাব লাগিব তিনিআলিলৈকে তো গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখনতে আহি আছোঁ চাৰিআলি পালোহি। পাই গ'লোহি গৈছিলোঁ 1টামান বজাত 2টামান বজাত ঘৰ আহি পাই গ'লোহি। ঘৰ আহি পাইছিলোহি এতিয়া আকৌ অকণমান এজেগাৰ পৰা আহোঁগৈ চাইকেলতে ওলালোঁ চাই থাকক। তিনিআলিলৈ যাই পোৱালিটোক লগ পালোঁ। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতমণি ভৰালী। এতিয়া ইয়াৰ লগত মই যাওঁ তিনিআলি আপোনালোকে ভিডিঅ'টো চাই যাওক। নাজানো নহয় তোমাক যদি মই এনেকৈ উঠাই নিওঁতে ক'ৰবাত পেলাই দিমগৈ কি হ'ব? ভাল হ'ব। হে তুমি কথা এটা গম পাইছা নাই? তোমাক যে মই আজি বিকিবলৈ নিছোঁ হে আজি বিকি দিমগৈ। পিছত তোমালোকৰ যদি মায়ে কান্দি থাকে কি হ'ব? অঁ পাবই নোৱাৰে এনেই এক্টিং তো ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। সেইটো কাৰণে আমি তিনিআলিলৈ আহিছোঁ। সেইজোপা আগতে আমি স্কুলৰ পৰা আহোঁতে খোজকাঢ়ি মাৰোঁ নহয়। পূৰা ফিচকাৰী পৰাত লাগি আছে। আপোনালোকে এইটো চিনি পায়নে নাপায় বাৰু কমেণ্ট কৰি জনাবচোন। এইটো মানে আগতে আমি সৰু থাকোঁতে স্কুললৈ আহিলে এই গছজোপা তলতে এনেকৈ বিচাৰি এইটো ইয়াৰ ভিতৰত পানী সোমাই থাকে আৰু এইটো এনেকৈ ফিচকাৰী মাৰোঁ। আপোনালোকে চিনি পায়নে নাপায় কমেণ্ট কৰি জনাবচোন। বাই বাই। ঘৰ আহি পাই গ'লোহি এতিয়া। মা অলপ পথাৰলৈ আহিছিলোঁ তাৰপিছত সেই অকণমান আগলৈ পোৱালি এটাই নুনী পাৰি আছিলে তো এয়া নুনী কেইটামান ছিঙি আনিলোগৈ। আপোনালোকে নুনী খাই ভাল পায়নে নাপায় কমেণ্ট কৰি জনাব। গছজোপা ওখ আছিলে যে বেছিকৈ পাৰিবই নোৱাৰিলোঁ এইকেইটাই পাৰি আনিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু ভিডিঅ' বনাই থাকিম। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তো আপোনালোকে মোক ফ'ল' কৰি দিব। সোনকালে ডেছক্ৰিপশ্যনলৈ যাওক আৰু তাত থকা ইনষ্টাগ্ৰামৰ লিংকটো ক্লিক কৰক আৰু মোক ফ'ল' কৰি দিয়ক।